ৰিচেণ্টলি দেখিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সঘনাই বড়োলেণ্ড গৈ আছে। অশোক সিংহাল ডাঙৰীয়াটো বড়োলেণ্ডৰে হৈ গ'ল, তাতেই থকা দেখিছোঁ। এই বিজেপিৰ যে ছাডেন ৰাইজ এটা হৈছে, তাতে লোকেল পলিটিক্সত কেনেকুৱা ইম্পেক্ট পেলাইছে? কিয়নো এটা মই দেখিছিলোঁ যে হাগ্ৰামা মহিলাৰ প্ৰতি এটা চেণ্টিমেণ্ট আছিল মানুহৰ। প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ লগে লগে দেখিছিলোঁ তেওঁৰ প্ৰতিও এটা ধৰণৰ মানুহৰ চেণ্টিমেণ্টছ আহি গৈছিল। বিশেষকৈ নন বড়োখিনিও তেওঁৰ ওপৰত এটা বিশ্বাস ৰাখিছিল। তেনেকুৱা এটা সময়তে বিজেপিৰ তাতে অংকটো কেনেকুৱা হয় যে মুখ্যমন্ত্ৰীয়ে গৈ সভা কৰি আছে, সেই সভাবিলাকৰ ৰিজাল্ট কেৱল তেওঁলোকৰ সন্মুখত এখন ধুনীয়া স্পীচ বা এটা খুব ধুনীয়া এংগেজমেণ্টৰ বাহিৰে প্ৰেক্টিকেল গ্ৰাউণ্ডছত তাতে কি ইম্পেক্ট পৰি আছে? মানে হিমন্ত বিশ্ব শৰ্মাৰ BTRত ইম্পেক্টটো কেনেকুৱা? CM হিচাপে বা এনেও আপুনি জানে অনাৰেবল CM তেখেতৰ ফলোৱাৰ্ছ বহুত আছে আৰু BTCতো তেওঁৰ ফলোৱাৰ্ছ আছে আৰু তেওঁৰ কথাত ইম্পেক্ট হয়। এতিয়া যদি তেওঁ কোনোবা এটা জেগাত গৈ পেলাই সভা কৰি আছে, সেইখিনি জেগাত ইম্পেক্টটো থাকিব। কিন্তু আল্টিমেটলি CMে গৈ পেলাই CM ভাল কৰ্মদক্ষ, তেখেতৰ কথাৰ বা কামৰ প্ৰতি আমাৰ কোনো সন্দেহেই নাই, 1%ও সন্দেহ নাই। কিন্তু CMে গৈ পেলাই কিছুমান কথা কৈ আহে, কমিটমেণ্ট কৰি আহে আৰু লোকেল ৰিপ্ৰেজেণ্টেটিভজনে যদি প্ৰপাৰলি ফ'ল' আপ কৰি পেলাই সেই কামখিনি নকৰায়, এতিয়া ধৰক এটা এক্সাম্পল মই দিব বিচাৰিছোঁ, মাজবাট টাউনত অলপমান বৰষুণ দিলেই বানপানী হয়। CM ছাৰ গ'ল যোৱাবাৰ MLA ইলেকশ্যনৰ টাইমত, তেওঁ গৈ পেলাই ঘোষণা কৰিলে যে ঠিক আছে মই ইমান এটা অনুদান দিম আৰু এই বানপানীৰ সমস্যাটো শেষ কৰিম। এইটো ফ'ল' আপ কৰিবৰ কাৰণে CMটো গ'ল, আহিলে, তেখেতে এটা কমিটমেণ্ট দিব লাগিছিলে, দিলে, কিন্তু ফ'ল' আপ কৰাৰ দায়িত্ব কাৰ? এইটো ফ'ল' আপটো লোকেল ৰিপ্ৰেজেণ্টেটিভ যিজন আছে তেখেতে গৈ ক'ব লাগিব যে ছাৰ আপুনিতো ঘোষণা কৰি আছিলে, কামখিনি মোৰ কৰি দিয়ক। তো এই লোকেল ৰিপ্ৰেজেণ্টেশ্যনৰ একচুৱেলি মোক লাগি আছে তেওঁলোকৰ ইনকেপেবিলিটিৰ কাৰণে, মানে আমাৰ যিখিনি কাম হ'ব লাগিছিলে কিছুমান জেগাত এই কামখিনি হোৱা নাই। চ' এতিয়াও মানে CM ছাৰে যিখিনি কোৱা আৰু কৰাৰ মাজত আপুনি দেখে দেয়াৰ ইজ ন' গেপ, তেওঁ কোৱা কামখিনি কৰে। কিন্তু আমাৰ মানে লোকেল যিকেইজন আছে তেওঁলোকে অলপ কামখিনি চিৰিয়াছলি কৰিলে মানে সমস্যাৰ সমাধানখিনি হ'ব। আৰু বিজেপিৰ একচেপ্টেঞ্চ যদি অভাৰঅল চাব যাওঁ আগতকৈ বহুত বাঢ়িছে। BTCত বিজেপিৰ আগতে আজিৰ পৰা 10 বছৰ আগত এটা চিট জিকিছিলে বা হাগ্ৰামা মহিলা ৰিদেৱত সময়ত অকল নাগৰিজুলি সমষ্টিত বিজেপিৰ MCLA এজন আছিলে। তাৰপিছত পৰ্যায়ত 2020ৰ ইলেকশ্যনত তাৰ পৰা 9টা হ'লগৈ। চ' এইবাৰ আৰু চাগে তেওঁলোকে আৰু চিট এডিশ্যনেল চিট পাব পাৰে। তো বিজেপিৰ মানে কি বুলি কয় তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়ি আছে, কিন্তু অভাৰঅল কামৰ ক্ষেত্ৰত কিন্তু মানে এতিয়াও বহুত কামখিনি কৰিব লগা হ'ব। আমাৰ ষ্টেটৰ যিখিনি বিজেপি লিডাৰ্ছ আছে বা কেবিনেটৰ মন্ত্ৰীসকল আছে তেওঁলোকো ফ্ৰিকুৱেণ্টলি গৈ আছে তাতে, নোযোৱা নহয়। অশোক সিংহালদেৱটো তাতে আপুনি ক'লেই, বা আমাৰ CM চাহাবো বহুত ফ্ৰিকুৱেণ্টলি গৈ আছে। আমাৰ দিলীপ শইকীয়া এতিয়া ষ্টেট বিজেপিৰ প্ৰেচিডেণ্ট, তেওঁ আমাৰ তাৰে MP। গতিকে মানুহখিনি তাতে আছে, খালি এতিয়া এক্সিকিউশ্যন পাৰ্টটোত মোক লাগি আছে অলপমান আৰু তেওঁলোকে চাগে আৰু কৰিব লগা বহুতখিনি আছে। দে আৰ ডিপেণ্ডেণ্ট অন দ্য লোকেল ৰিপ্ৰেজেণ্টেটিভছ, তো প্ৰবাবলি দেয়াৰ ইজ এ গেপ অন দেট লোকেল ৰিপ্ৰেজেণ্টেশ্যন এণ্ড দ্য ষ্টেট লিডাৰ্ছ।